হেল্ল' ফ্ৰেণ্ডছ, এইফালে আজি একদম পুৱাই মুঠতে গাটো ধুই আহি পূৰা ভাততহে লাগিছোঁ আৰু দেই। স্কুল খোলা যিহেতু একদম আজৰি নাই আৰু এইফালে আজি টিফিনো বনাই আছোঁ আৰু শাকো বনাই আছোঁ। এইফালে কুঁহি মাছৰ লগত ঔটেঙা ঢেকীয়া দেই। ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল খালেহে বুজিবা সোৱাদৰে মূল। আৰু এইফালে খাই বৈ ওলালে স্কুললৈ ডাঙৰ বেটা আৰু মানে দেউতাকক মাতি আছে আৰু দেউতাকে অকণমান দেৰি কৰা দেখি সৰু বেটাই কৈছে যা নিজে মটৰচাইকেলখন চলাই যাগে যা বোলে সেইবুলি কৈছে। এইফালে পঠিয়ালোঁ বাপেক আৰু ডাঙৰ পুতেকক দেই। আৰু এইফালে মই আকৌ সৰু পুতেকক লৈ যাবলৈ আছেই নহয়। ঘৰৰ কাম বনখিনি একদম পটাপট কৰি লওঁ বুলি লৈছোঁ আৰু সিহঁতক মানে মেইন পাকঘৰডোখৰহে সাৰি মুচি খুৱাই বোৱাই পঠিয়াওঁ আৰু তাৰপিছত এইফালে নিজে কাম বনকেইটা ধুনীয়াকৈ সোনকালে বোলো কৰি আজৰি হৈ আকৌ সৰু বেটাক স্কুললৈ নিব লাগে নহয়। এয়াই আৰু মোৰ এইকেইদিন দৈনন্দিন ৰুটিন আৰু দোকানতো বেছি কাম নাই কাৰণে এইকেইদিন এনেকৈয়ে ব্যস্ত হৈ আছোঁ আৰু দেই। আজি ভিডিঅ'টো